আজি অসমীয়া জাতীয় জীৱনৰ বাবে এটা কলা দিন যে জন্মলগ্নৰ পৰা যিটো সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে জন্মলগ্নৰ পৰা অসমৰ জাতীয় জীৱনৰ কাৰণে তেখেতসকলে সংগ্ৰাম অব্যাহত ৰাখিছে বা মাত মাতি আহিছে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কাৰণে এটা ন্যায্য প্ৰাপ্তিৰ দাবীত তেওঁলোকে আজি আন্দোলন কৰিবলৈ যাওঁতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সম্পাদক পলাশ শৰ্মাই ডাঙৰীয়াক তেখেতক অসমৰ পুলিচ বাহিনীয়ে তেখেতক এৰেষ্ট কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ বাবে অত্যন্ত লজ্জাজনক বিষয় যে এটা ফেচিষ্ট চৰকাৰ এই সময়ত চলি আছে বুলি আমি ক'ব পাৰোঁ। কাৰণ এটা ন্যায্য প্ৰাপ্তিৰ দাবীত ছাত্ৰ ছাত্ৰীসকলে মাত মাতিবলৈ যাওঁতে তেখেতক এৰেষ্ট কৰা হৈছে। ইয়াতকৈ আৰু লজ্জাজনক কথা কিবা হ'ব পাৰে নেকি? গতিকে অসমৰ আজিৰ দিনটো আনফালে আকৌ সদৌ অসম ছাত্ৰ সন্থাই নেচৰ আহ্বানত শ্বহীদ ন্যাসক সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলক আজিৰ দিনটোতে তেখেতক শ্বহীদ ন্যাসৰ পৰা আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধা আৰোপ কৰিছে আৰু একেটা দিনতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকক তেখেতসকলে এৰেষ্ট কৰিছে। গতিকে অসমৰ সংগ্ৰামী ইতিহাসৰ বাবে অত্যন্ত এটা গৰ্হিত আজি দিন, অত্যন্ত লজ্জাজনক দিন আৰু অসমৰ জাতীয় জীৱনৰ বাবে এটা অত্যন্ত কলা দিন বুলি আজি বিবেচিত হৈছে। কাৰণ অসমীয়া সংগ্ৰামৰ ইতিহাসত এনেধৰণৰ ঘটনা হোৱা নাই। যেতিয়াই মানুহে নিজৰ জাতিটোৰ কাৰণে বা অসমৰ শৈক্ষিক ভৱিষ্যতৰ কাৰণে যেতিয়াই অহিংসভাৱে আন্দোলন কৰিবলৈ গৈছে এনেধৰণে কিন্তু কোনো চৰকাৰে কৰা নাছিল। গতিকে আমি আজিৰ এই ঘটনাটোক আমি পলাশ শৰ্মাই ডাঙৰীয়াক যে এৰেষ্ট কৰিলে এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ।